কবিতাৰ শিৰোনাম অৰণ্য কথা। মোৰ বুকুৰে নিগৰিত বিন্দু বিন্দু বৃষ্টিৰ টোপাল, যাৰ স্পৰ্শত সাৰ পাই উঠে মেঘহীন আকাশৰ অপৰিণত এজাক মৃদু বতাহ। মাটিৰ চৰণ স্পৰ্শেৰে জীপাল মোৰ দেহ, নাই মোৰ ক্লান্তি আৰু ক্লেশ। মোৰ বুকুতেই আশ্ৰিত অজস্ৰ স্বপক্ষী পৰপক্ষীৰ এটি এটি সেউজ জীৱন, পালিত হয় তৃণ অথবা বৃক্ষৰ চঞ্চল যৌৱন। বসন্ত কিম্বা শৰৎ, গ্ৰীষ্ম কিম্বা হেমন্ত, ৰঙীন উত্তাপত দীপ্তিমান মোৰ প্ৰতিটো প্ৰকোষ্ঠ। মোৰ বুকুৰ অতুল্য মনোহাৰিত্বই মোক দিয়ে জীয়াই থকাৰ ভৰপূৰ আনন্দ। কিন্তু কেতিয়াবা মোৰ সেউজ বুকুৱে উচুপি উঠে, ধাৰাল অস্ত্ৰৰ কোবাল আঘাতত ক্ষত বিক্ষত হয় মোৰ দেহ। প্ৰয়োজনপূৰ হৈ কোনোবা অচিন মনুষ্যৰ অশ্বাশ্বত জীৱনৰ ক্ষণিক আবেগ। তথাপি মই ক্লান্ত নহওঁ, ক্ষত অক্ষত দুখবোৰ সামৰি একাত্ম হৈ ৰওঁ। মেলি দিওঁ সেউজীয়াৰ আঁচল, উদযাপন কৰিম জীৱন অবিৰাম অবিকল। কবিতাৰ শিৰোনাম হৃদয়ৰ ভাষা। দুটি ওঠৰ উমাল স্পৰ্শত নিগৰি অহা আপোনাৰ বাঁহীৰ মাতটোক মই আলফুলে সাৱটি ধৰিলোঁ। তাৰ পাছত বহুবাৰ কাণৰ কাষত ৰাখিলোঁ, মুগ্ধ হলোঁ। সিদিনা আবেলিৰ বৰষুণজাক বৰ ভাল লাগিছিল। বৰষুণৰ সতে আপোনাৰ লগত কথা হৈছিলোঁ বহুপৰ, ঠিক আজিৰ দৰেই বাঁহীটিৰ ভাষাৰেই। কবিতাৰ শিৰোনাম খনিকৰ। তেওঁ হেঁপাহেৰে ঘৰ খনি সাজে, খনিকৰৰ নিপুণ হাতৰ পৰশত উল্লাসত নেপুৰ বাজে তেওঁৰ হৃদয়ৰ কক্ষত। ঘাম আৰু কৰ্মপটু হাতৰ তীব্ৰ যন্ত্ৰণা, এয়াও জীৱনৰ এক অন্যবাদকতা। খনিকৰৰ ঘৰখনো বৰ আপোন, কৰ্মপটু হাত দুখনেৰেও ৰচে অলেখ সপোন। ঘৰখন যে তেওঁৰ জীৱনৰ দাপোন। তথাপিও খনিকৰৰ নাই দুখ, সংগ্ৰামৰ মাজতে বিচাৰে সুখ। সেয়েহে নিস্তব্ধ হৈ ৰয় তেওঁৰ জীৱনৰ এমোনা জীয়া অসুখ।